ডিফুত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ আঁচনিৰ এককালীন সাহায্যৰ চেক প্ৰধান বিধায়ক বিদ্যা সিং ইংলেঙৰ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 19 নং ডিফু বিধানসভা সমষ্টিৰ অন্তৰ্গত থকা হিতাধিকাৰীৰ ছাত্ৰ-ছাত্ৰী আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকৰ মাজত ডিফু ক্লাবত আজি অসম চৰকাৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজি চমুকৈ CMRF আঁচনিৰ অধীনত 776 গৰাকী হিতাধিকাৰীৰ ইয়াৰে চিকিৎসাৰ বাবে 336 আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে 440 গৰাকীৰ মাজত ক্ৰমে 20,000 আৰু 5,000 টকাৰ এককালীন সাহায্যৰ চেক বিতৰণ কৰে। ডিফু ক্লাবত এক গাম্ভীৰ্যপূৰ্ণ সভাত হিতাধিকাৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে চেকসমূহ বিতৰণ কৰা হয়। উক্ত সভাত 19 নং ডিফু বিধানসভা সমষ্টিৰ বিধায়ক বিদ্যা সিং ইংলেঙৰ লগতে মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং। সন্মানীয় অতিথি হিচাপে সাংসদ হৰেণ সিং বেগ প্ৰমুখ কৰি অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উক্ত অনুষ্ঠানত হিতাধিকাৰীৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অভিভাৱকসকল উপস্থিত থাকে বুলিও জানিব পৰা গৈছে। ভাষণ প্ৰসংগত বিধায়ক বিদ্যা সিং ইংলেঙে কয় যে মুখ্যমন্ত্ৰীৰ নিজা সাহায্য পুঁজিৰ পৰা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী আৰু ৰোগীয়া লোকক এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাৰ সেইসকল হিতাধিকাৰী উপকৃত হ'ব বুলি কয় আৰু দৰিদ্ৰ লোকে আয়ুষ্মান ভাৰতৰ পৰা 5 লাখ আৰু অটল অমৃতৰ পৰা 2 লাখকৈ মুঠ 7 লাখ টকাৰ সাহায্য লাভ কৰিব কৈ মুখ্যমন্ত্ৰীগৰাকীক প্ৰশংসাৰে উপচাই পেলায়। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে ভাৰতৰ ভিতৰতে জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সদায় দৰিদ্ৰকে হকে কল্যাণমুখী আঁচনি গ্ৰহণ কৰি আহিছে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ জৰিয়তে আৰ্থিকভাৱে জুৰুলা আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ সুবিধাৰ বাবে 5,000 আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত ৰোগীয়া লোকৰ চিকিৎসাৰ বাবে 20,000কৈ টকা এককালীন সাহায্য আগবঢ়াইছে। এই প্ৰশংসাৰ যোগ্য। ইয়াৰ ওপৰঞ্চিভাৱে পুৰণি ৰেচন কাৰ্ড থকা সমান্তৰালকৈ কাৰ্বি আংলং জিলাৰ বাবে 1,26,000 ৰেচন কাৰ্ডৰ ফৰ্ম দৰিদ্ৰ হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হৈছে। ৰেচন কাৰ্ডৰ লগতে আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীসকলে ভাৰতৰ যিকোনো ঠাইৰ হাস্পতালত 5 লাখ টকাৰ চিকিৎসা সেৱা লাভ কৰিব। সেয়েহে মুখ্যমন্ত্ৰীৰ এনে উদ্যোগৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি তুলিৰাম ৰংহাঙে সাংসদ হৰেণ সিং বেগে চৰকাৰী জনকল্যাণমূলক আঁচনিৰ সন্দৰ্ভত বহুমূলীয়া ভাষণ প্ৰদান কৰে। আমাৰ স্থানীয় বিধায়ক সন্মানীয় বিদ্যা সিং ইংলেং ডাঙৰীয়াই যিবিলাকৰ টকা পইচা অভাৱ ট্ৰিটমেণ্টৰ কাৰণে তেওঁলোকৰ কাৰণে এককালীন সাহায্য 20,000 পৰা আৰম্ভ কৰি 5,000লৈকে তেখেতক সহায় কৰিছে। আৰু যিবিলাক ষ্টুডেণ্ট তেওঁলোকৰ টকা পইচা অভাৱ তেওঁলোকৰ কাৰণে 5,000 পৰা আৰম্ভ কৰি এককালীন সাহায্য তেখেত আজি প্ৰায় 800 ওচৰা-ওচৰি তেখেতে দিয়া হৈছে। এনেধৰণৰ প্ৰত্যেক বছৰত তেখেতে দিব। মাননীয় চিফ মিনিষ্টাৰৰ আলাপ আলোচনা কৰি সেইবিলাকত দি আহিব। আৰু মই আপোনালোকৰ চেনেলৰ জৰিয়তে ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা ঘোষণা কৰিছে যে যিবিলাকৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ ৰেচন থাকিবই লাগিব। আৰু কাৰ্বি আংলঙৰ কাৰণে 1,26,000ত ৰেচন কাৰ্ড বিনামূলীয়া ফৰ্ম দিয়া হৈছে। আৰু যিবিলাকৰ ৰেচন কাৰ্ড পাব তেওঁলোকে আয়ুষ্মান ভাৰত কাৰ্ডতেও তেওঁলোকে একেলগে পাব বুলি কৈছে। আয়ুষ্মান ভাৰত কাৰ্ড যদি পায় নৰেন্দ্ৰ মোদীয়ে বছৰত ভাৰতৰ যিকোনো হস্পিটেলত বিনামূলীয়া ট্ৰিটমেণ্টৰ কাৰণে 5 লাখলৈকে বছৰৰ সুবিধা দিয়া হৈছে। এনেধৰণৰ কাৰ্বি আংলঙত আমি যিবিলাকৰ দুখীয়া দৰিদ্ৰ সীমাৰেখা পৰিয়ালবিলাক যিবিলাকৰ BPL ফেমিলিবিলাকৰ কাৰণে আমি এটা চিন্তা চৰ্চা কৰিছোঁ। মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক কাৰ্বি আংলং ৰাইজক ধন্যবাদ দিছোঁ। আৰু লগতে ইয়াত স্থানীয় বিধায়ক স্মল স্কেল ইণ্ডাষ্ট্ৰী কৰ্পৰেশ্যনৰ চেয়াৰমেন অধ্যক্ষ সন্মানীয় ইংলেং ডাঙৰীয়াক ধন্যবাদ দিছোঁ। অকল ডিফু সমষ্টি যোৱাকালি দৰ্শিং ৰংহাঙে হাৰঘাট সমষ্টিত স্বচ্ছন্দ জাতি আহিছে। এনেধৰণৰ ৱেষ্ট কাৰ্বি আংলং ৰূপচিন্তা